দৈনিক ৰাশিফলৰ শিতানলৈ আগবাঢ়িছোঁ। আজি 24 আহাৰ শুক্ৰবাৰ, ইংৰাজী 9 জুলাই 2021। মেষ ৰাশি। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ ধন লাভৰ যোগ, ব্যৱসায়ত আশা কৰা মতে লাভ, বিদ্যাৰ্থীৰ শুভ, ভ্ৰমণত শুভ যোগ, সন্তানৰ সুফল প্ৰাপ্তি দেখা যাব। বৃষ ৰাশি। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ অৰ্থ ব্যয়ৰ যোগ দেখা যায়, ব্যৱসায়ত লোকচান, বিদ্যাৰ্থীৰ চঞ্চলতা বাঢ়িব, ভ্ৰমণত বাধা। মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ নাম যশ বাঢ়িব, দাম্পত্যত শুভ যোগ দেখা যায়, ব্যৱসায়ত আশা কৰা মতে লাভ, ভ্ৰমণত শুভ যোগ। আগবাঢ়িছোঁ কৰ্কট ৰাশিলৈ। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ ধন ব্যয়ৰ যোগ দেখা যায়, ব্যৱসায়ত লোকচান হ'ব পাৰে, বিদ্যাৰ্থীৰ শুভ, ভ্ৰমণত শুভ যোগ, সন্তানৰ প্ৰতি চিন্তিত হোৱা দেখা যাব। সিংহ ৰাশি। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ ব্যাধি বা বিদ্বেষ বাঢ়িব, ব্যৱসায়ত লাভ যদিও সামান্য পৰিমাণে সচেতন হ'লে ভাল, বিদ্যাৰ্থীৰ চঞ্চলতা বাঢ়িব, ভ্ৰমণত শুভ। কন্যা ৰাশি। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ প্ৰেম ভাৱ বাঢ়িব, ব্যৱসায়ত আশা কৰা মতে লাভ পাব, বিদ্যাৰ্থীৰ শুভ, দাম্পত্যত শুভ যোগ, ভ্ৰমণতো শুভ। তুলা ৰাশি। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ তীৰ্থ ভ্ৰমণৰ যোগ, ব্যৱসায়ত ধন প্ৰাপ্তিৰ যোগ, বিদ্যাৰ্থীৰ শুভ, দাম্পত্যত সুখ শান্তি বিৰাজ কৰিব। আগবাঢ়িছোঁ বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ মনৰ কামনা পূৰণ হ'ব, ব্যৱসায়ত লাভ যদিও সামান্য পৰিমাণে সচেতন হ'লে ভাল, বিদ্যাৰ্থীৰ শুভ, ভ্ৰমণত শুভ যোগ। ধনু ৰাশি। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ মান মৰ্যাদা বাঢ়িব, সন্তানৰ সুনাম প্ৰাপ্তি দেখা যাব, ব্যৱসায়ত লাভ, দাম্পত্যত শুভ, ভ্ৰমণত শুভ যোগ। মকৰ ৰাশি। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ কৰ্মস্পৃহা বাঢ়িব, ব্যৱসায়ত আশা কৰা মতে লাভ, বিদ্যাৰ্থীৰ শুভ, ভ্ৰমণত শুভ যোগ, দাম্পত্যত সুখ শান্তি বাঢ়িব। কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ বাধা প্ৰাপ্ত হ'ব পাৰে, ব্যৱসায়ত ধন ব্যয় হ'ব পাৰে, বিদ্যাৰ্থীৰ চঞ্চলতা বাঢ়িব, ভ্ৰমণত বাধা। আহিছোঁ শেষৰটো ৰাশিলৈ, মীন ৰাশি। মীন ৰাশিৰ জাতক জাতিকাসকলৰ প্ৰেম মুক্ত হ'ব পাৰে, ব্যৱসায়ত লাভ যদিও সামান্য পৰিমাণে সচেতন হ'লে ভাল, বিদ্যাৰ্থীৰ শুভ, ভ্ৰমণত শুভ যোগ, সন্তানৰ প্ৰতি চিন্তিত হোৱা দেখা যাব।